Hello everyone, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পু আৰু বিকাশ চেত্ৰীৰ বিষয়ে। ডিম্পু আৰু বিকাশ চেত্ৰীৰ মাজত কেইদিনমান আগতে এটা কন্ট্ৰভাৰ্সি হৈছিল। আপোনালোকে যিবিলাকে নাজানে ফুল ষ্টৰীটো আমি কৈ দিম। যেতিয়া ডিম্পু জাৰ্মানীত আছিল তেওঁ এটা Q&A কৰিছিল। তাত তেওঁক সুধিছিল যে ডিম্পু কিমান টকা ইনকাম কৰে ইউটিউবৰ পৰা। তেতিয়া ডিম্পু কি কৈছিল আপোনালোকে চাই লওক আগতে। আপোনালোকে যিমান টকা পাও বুলি ভাবে বা আমি নিজে দেখাও ইমান টকা পাও বুলি তাতকে বহুত বেছি কম পইচা পাও শপত ভগৱান শপত কাৰণ নেদেখালে ভিউ নাহে গাড়ী নিকিনিলে ইউটিউবাৰক চিনি নাপায় তো ইউটিউবাৰে লোন লৈ কৰিলেও গাড়ী কিনিব বাধ্য হয় এক্সপেন্সিভ দামী বস্তু কিনা দামী কবাত কিবা কৰা বাধ্য হয় কাৰণ ভিউ লাগে আৰু সেই ভিউৰ কাৰণে ইউটিউবাৰবিলাকে নিজকে ধনী দেখায়। তেতিয়া সবে ভাবিছিল যে ডিম্পু বিকাশ চেত্ৰীক পইণ্ট কৰি কথাটো কৈছিল। তাৰ পিছত বিকাশ চেত্ৰীয়ে কি কৈছিল আপোনালোকে চাই লওক। এনে কিছুমান থাকেতো আপুনি যদি কিবা এটা ভাল কাম কৰি থাকে আপুনি যদি কিবা সেই ভাল কামটো ছাকচেছ পায় 100% মানুহ নেদেখায় মুখত কিন্তু ভিতৰে মানুহ অলপ জ্বলে সেইটো আপোনালোকে হয়নে নহয় ক'ব কমেণ্ট কৰি পেলাই অলপ হ'লে জ্বলিবই মানে চ' বহুত মানুহ আছে ধৰক আপোনাৰ মুখত ভাল দেখাই থাকে আৰু ভাল বুলি দেখাই থাকে কিন্তু পিছে মানে আপোনাৰ ঘৰত বেয়া পাব পাৰে এনেকুৱা সকলোৰে লাইফত থাকে আৰু বস্তু। এইখিনিৰ পিছত সবে ভাবিছিল যে ডিম্পু আৰু বিকাশ চেত্ৰীৰ মাজত কাজিয়া হৈছে বুলি কিন্তু আজি বিকাশ চেত্ৰীয়ে ভিডিঅ'ত চব কথাখিনি ক্লিয়াৰ কৰি কয়। আপোনালোকে চাই লওক কি কয়। আৰু সেইদিনা ডিম্পু ভাই এটা ভিডিঅ' বনাইছিলে সেইটো ভিডিঅ'ত একচুৱেলি মই তোক কনাই সেইটোতো বহুত মানুহে মোক কোৱা বুলি ভাবি আছে বা আমাৰ মাজত কিবা এটা হৈ থকা বুলি ভাবিছে মই ভালকে এটা কৈ দিছোঁ তাৰমানে মই এই কাৰণে কৈছোঁ যে তই বাইক ল'লি ধৰ আৰু কাৰোবাই বাইক ল'ব তাৰমানে বহুতে ভাবে কি ইউটিউবাৰ বিলাকৰ তামাম পইচা উৰাব জেগা নাপায় বা গাড়ী চাড়ী কিনে আমি বহুত মানে এইবিলাক কিনাৰ কাৰণে বহুত মানে মেহনত লাগে এইটোৱে বুজাইছোঁ আৰু একদিন দুদিনৰ এইটো নহয় এইটো বহুত বছৰৰ পৰা জমা কৰি থকা পইচা কিছুমান এনেকুৱা ইউটিউবাৰ আছে যোনে মানে মাহে গাড়ী বদলি থাকে সেইটো ভুল নাযাব সেইটো অলপমান বস্তুটো মানে অলপ। নেক্সট নিউজটো হৈছে ভূষণৰ বিষয়ে। ভূষণৰ ফাৰ্ষ্ট কাৰখন আহি আছে তাক লৈ ইনষ্টাগ্ৰামত লিখে কালি মোৰ কাৰণে শুভ দিন হ'ব গৈ আছে। মোৰ কাৰখন কালি ডেলিভাৰী হ'ব। এইখন কাৰ মোৰ ড্ৰিম কাৰ নহয় কিন্তু ফেভাৰেট কাৰ হয়। ড্ৰিম কাৰখন কেইমাহমান পিছত আহি আছে। কংগ্ৰেচুলেশ্যন টু ভূষণ দা। নেক্সট নিউজটো হৈছে বলো নমস্কাৰৰ বিষয়ে। বলো নমস্কাৰৰ ফাইনেলি দোকানখন ষ্টাৰ্ট হৈ গ'ল। তাক লৈ কেইটামান ষ্টৰীত ফটো দিয়ে। নেক্সট নিউজটো হৈছে Ishowspeedৰ বিষয়ে। Ishowspeede কালি ইণ্ডিয়াৰ ট্ৰিপৰ লাষ্ট ভিডিঅ' আপলোড কৰে। তাত এটা ইনচিডেণ্ট হয় য'ত Ishowspeede ঘোঁৰাত উঠি থাকোঁতে পৰিবলৈ ধৰে। তাৰে এটা সৰু ক্লিপ আপোনালোকে চাই লওক। তাৰপিছত Ishowspeedত তেওঁৰ যিমান ইণ্ডিয়ান কাৰেঞ্চি আছিলে সেইখিনি দুখীয়া ঘৰৰ মানুহ এটাৰ ফেমিলিক দান কৰে। তাৰে এটা ক্লিপ আপোনালোকে চাই লওক। এতিয়া আহিছোঁ বিগ বছৰ নিউজলৈ। বিগ বছৰ উইকেণ্ড কা পাৰ্ট গেষ্ট হৈছে টাইগাৰ শ্ৰফ আৰু প্ৰীতি চানন। তেওঁলোকৰ নতুন মুভি গণপতৰ প্ৰমোচন কৰিব আহিব। তাৰ উপৰিও বিশাল আদিত্য সিং আৰু কণিকা মান্নানে চান জলনে লগা মুভিৰ প্ৰমোচন কৰিব আহিব। এতিয়া আহিছোঁ ক্ৰিকেট নিউজলৈ। কালি বাংলাদেশ আৰু ইণ্ডিয়াৰ মেটছত ইণ্ডিয়া 7টা উইকেটত বিজয়ী হয়। তাত বিৰাট কোহলীয়ে 103 ৰান কৰে। বিৰাট কোহলীৰ এইটো চেঞ্চুৰীৰ এটা আচৰিত ঘটনা হৈছে যেতিয়া ইণ্ডিয়াক 2 ৰান লগা আছিল তেতিয়া বিৰাট কোহলী 97 ৰানত আছিল। তাৰ পাছত বলটোত বাংলাদেশে ৱাইড দিয়ে কিন্তু আম্পায়াৰে ৱাইড নিদিয়ে এনেকুৱা এটা এক্সপ্ৰেছন দিয়ে। তাৰপিছত বিৰাটে 6 মাৰি চেঞ্চুৰী পূৰা কৰে। তাৰপিছত কালি বিৰাট কোহলীক বলিং কৰাও দেখিবলৈ পোৱা যায়। যেতিয়া হাৰ্দিক পাণ্ডিয়া 3টা বলৰ পিছত ইনজৰ্ড হয় নেক্সট 3টা বল বিৰাট কোহলীয়ে কৰে। এতিয়া আমি আহিছোঁ এচিভমেণ্টৰ ফালে। সময় YT চেনেলটো কমপ্লিট হৈ গ'ল 100K ছাবস্ক্ৰাইবাৰ। ফেচবুকতো 200K ফলোৱাৰ হৈ গ'ল। আশিষ চাঞ্চলানীৰ কমপ্লিট হৈ গ'ল 30 মিলিয়ন ছাবস্ক্ৰাইবাৰ। থেংক ইউ ফৰ ৱাটছিং।